নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো ফেক্টৰিৰ অন এটা ভিডিঅ'লৈ অসম টেট শিক্ষক নিযুক্তিৰ এলপি আৰু ইউপি সেকশনৰ বাবে যি 9354টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে এই নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথমটো অস্থায়ী মেধা তালিকা প্ৰকাশ পোৱাৰ পিছত এই তালিকাত এই প্ৰথম প্ৰভিজনাল মেৰিট লিষ্টত যিসকল প্ৰাৰ্থীৰ উঠাল আছিল সেই উঠাল ক্যান্ডিডেটসমূহৰ আজিৰ পৰা ডকুমেন্ট ভেৰিফিকেশন ষ্টাৰ্ট হৈছে আপোনালোকক নোটিছ সহকাৰে মই গোটেইখিনি বস্তু দেখুৱাইছো আপোনালোকে কেনেকৈ যাব লাগিব কি ডকুমেন্ট আপোনালোকৰ লগত ল'ব লাগিব আৰু এই ডকুমেন্টসমূহ ভেৰিফিকেশন কৰোতে যদি আপোনালোকৰ কোনোবাই ঠিক টাইম অৰ্থাৎ আপোনালোকৰ যি ডেটত আছিল সেই ডেটত যদি যাব নোৱাৰে আপোনালোকে সকলোৱে আপোনালোকে 30 যিটো লাষ্ট ডেট আছে সেই 30 মাৰ্চত গলে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হৈ যাব তো বন্ধুসকল এতিয়া কথা হল আপোনালোকৰ সেকেন্ড যিটো প্ৰভিজনাল মেৰিট লিষ্ট অৰ্থাৎ দ্বিতীয় অস্থায়ী মেধা তালিকা কেতিয়া প্ৰকাশ পাব আপোনালোকৰ এই ডকুমেন্টসমূহ যি উঠাল ক্যান্ডিডেটসমূহৰ ডকুমেন্ট ভেৰিফিকেশন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে আপোনালোকৰ দ্বিতীয় যেটো অস্থায়ী মেধা তালিকা হেতু প্ৰকাশ পাব বন্ধুসকল আপোনালোকে সকলোৱে জানে যে এইবাৰ এলপি আৰু ইউপি সেকশনৰ দুইটা সেকশনতে আপোনালোকে সকলোৱে জানে আনৰিজাৰ্ভ ওবিসি এমওবিসি এসসি ক্যাটাগৰীৰ ক্ষেত্ৰত যথেষ্ট আপোনালোকৰ কাটঅফৰ পৰিমাণটো হাই হৈছে যদি আপোনালোকে পোষ্টসমূহ চাই আপোনালোকে এলপি আৰু ইউপি সেকশনৰ কোন ডিস্ট্ৰিক্টত কাটঅফৰ পৰিমাণটো বেছি হৈছে আৰু সেই ডিস্ট্ৰিক্টসমূহত পোষ্টৰ সংখ্যা কিমান আছিল আপোনালোকে যদি চাই আপোনালোকে দেখিবলৈ পাব বিশেষকৈ ইডব্লিউএছ আৰু আপোনালোকৰ আনৰিজাৰ্ভ ক্যাটাগৰীৰ আপোনালোকৰ ডিব্ৰুগড় দেখিবলৈ পাইছে ধুবুৰী তাৰ লগতে আপোনালোকৰ ইয়াতে দেখিবলৈ পাইছে শিৱসাগৰ আপোনালোকৰ মৰিগাঁও এই ডিস্ট্ৰিক্টসমূহত কাটঅফৰ পৰিমাণ যথেষ্ট হাই তাৰ কাৰণটো হল এই ডিস্ট্ৰিক্টসমূহত যথেষ্ট গৰিষ্ঠ সংখ্যক প্ৰাৰ্থী এপ্লাই কৰিছে যাৰ ফলত আপোনালোকৰ কাটঅফৰ পৰিমাণটো হাই হৈছে ঠিক সেইদৰে এসসিৰ ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাইছে এসসি ক্যাটাগৰীৰ ক্ষেত্ৰত কাটঅফৰ পৰিমাণটো যথেষ্ট হাই হোৱাৰ কাৰণ হল আপোনালোকে এটা দেখিবলৈ পাইছে পোষ্টৰ সংখ্যা যথেষ্ট কম দেখিবলৈ পাইছে আপোনালোকৰ 30ৰ তললৈকে পোষ্ট থকাৰ বাবে এই ডিস্ট্ৰিক্টসমূহত আপোনালোকৰ কাটঅফৰ পৰিমাণটো হাই হৈছে ঠিক সেইদৰে আপোনালোকে দেখিবলৈ পাইছে ইউপিৰ ক্ষেত্ৰতো ঠিক আপোনালোকৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনালোকৰ আনৰিজাৰ্ভ ওবিসি ওবিসি আৰু এসসিৰ ক্ষেত্ৰত আপোনালোকৰ কাটঅফৰ পৰিমাণটো হাই বন্ধুসকল এতিয়া কথা হল আপোনালোকৰ কাটঅফৰ পৰিমাণটো দ্বিতীয় যি অস্থায়ী মেধা তালিকা প্ৰকাশ পাব তাত কিমান কমিব সকলোৱে জানিব বিচাৰে তো বন্ধুসকল আপোনালোকক গুৰুত্বপূৰ্ণভাৱে এই কথাটো জনাব বিচাৰো যে আপোনালোকৰ কাটঅফৰ পৰিমাণ আপোনালোকৰ ইডব্লিউএছৰ ক্ষেত্ৰত আপোনালোকৰ ইডব্লিউএছ যি ক্যাটাগৰী আছে আপোনালোকৰ ইডব্লিউএছ ক্যাটাগৰীৰ ক্ষেত্ৰত আপোনালোকৰ কাটঅফৰ পৰিমাণটো যথেষ্ট নকমে আপোনালোকৰ খুব বেছি আপোনালোকৰ 3 পৰা 4 মান কমিব আপোনালোকৰ ইডব্লিউএছৰ ক্ষেত্ৰত ঠিক সেইদৰে ওবিসি এমওবিসিৰ ক্ষেত্ৰত আপোনালোকৰ কিমান কমিব এই কথাটো সকলোৱে জানিব বিচাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনালোকৰ খুব বেছি এতিয়া যিমান মাৰ্ক আছে আপোনালোকৰ লোয়েষ্ট তাৰ পৰা আপোনালোকৰ খুব বেছি 4 পৰা 5 লৈকে আপোনালোকৰ কাটঅফৰ পৰিমাণটো কমিব তো যিসকল প্ৰাৰ্থীয়ে 1 2 বা 3 নম্বৰৰ কাৰণে অস্থায়ী মেধা তালিকাত যেটো স্থান পোৱা নাই সেইসকলে স্থান পাবলৈ সক্ষম হ'ব তো বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে গুৰুত্বপূৰ্ণ ইনফৰমেশনটো জনাবলৈ যত্ন কৰিলো আগন্তুক দিনত আমাৰ ভিডিঅ'সমূহ চাই থাকিব আপোনালোকৰ কি সময় আপডেট আহে গোটেইখিনি বস্তু আপোনালোকক জনাবলৈ যত্ন কৰিম এই ভিডিঅ'টোত ইমানে আকৌ আহিম এক নতুন ভিডিঅ'ৰ সৈতে তেলৈ জয় অসম ধন্যবাদ